যিকেইটা কথা ক'বলৈ মই ইয়ালৈ আহিছোঁ খুব খোলাখুলিকৈ ক'ম যেতিয়া লাফিকুল ঢুকাইছিল অসমৰ সংবাদ মাধ্যমৰ গুৱাহাটীৰ পৰা যোৱা মই একমাত্ৰ সম্পাদক আছিলোঁ যি লাফিকুলৰ বাসগৃহত মৃত্যুৰ পিছতেই উপস্থিত হৈছিলোঁ লাফিকুলৰ মৃত্যুৰ পিছত কোকৰাঝাৰত যিটো আপোনালোকে হাজাৰ হাজাৰ মানুহৰ উপস্থিতিত তেওঁ সোঁৱৰণত আপোনালোকে অনুষ্ঠান কৰিছিলে সেই অনুষ্ঠানটোতো উপস্থিত হোৱা গুৱাহাটীৰ পৰা যোৱা একমাত্ৰ সম্পাদক ময়ে আছিলোঁ আৰু আজিও এই পঞ্চম মৃত্যুবাৰ্ষিকীত মই মন কৰিছোঁ যে আপোনালোকৰ এই মাছখোৱাৰ সাংস্কৃতিক প্ৰকল্পৰ BTADৰ ইমান পিছপৰা অঞ্চলবিলাকৰ পৰা আপোনালোক ইমানখিনি মানুহ আহি গোটেই ধাক খাই থকা এই প্ৰেক্ষাগৃহটো অসমৰ সংবাদ মাধ্যমৰ সম্পাদক মোকেই দেখিছোঁ মই বেলেগক দেখা নাই এতিয়ালৈকে কোনোবাই হয়তো ভাবিব যে মই এইখিনি কিয় কৈছোঁ কিয় মই নিজৰ কথা কৈছোঁ বা মই জখ মাৰিছোঁ নাই মৰা জখ মই কোৱা কথা আছে যেতিয়া মই লাফিকুলৰ হত্যাৰ পিছত পিছদিনাখনি লাফিকুলৰ বাসগৃহত উপস্থিত হৈছিলোঁ তাৰপিছত একাংশ মানুহে মোক সমালোচনা কৰিছিল যেদিনাখন লাফিকুলৰ মৃত্যুৰ সোঁৱৰণা প্ৰথমটো আপোনালোকে কোকৰাঝাৰত সেই হাজাৰ হাজাৰ মানুহৰ উপস্থিতিত অনুষ্ঠানটোৰ আয়োজন কৰিছিল তেতিয়াও মোক বহুতেই সমালোচনা কৰিছিল আৰু আজিও মই জানো এই অনুষ্ঠানটোত মই উপস্থিত থকাৰ পিছত বহুতেই হয়তো মোক আকৌ সেই একেই সমালোচনাৰে সমালোচিত কৰিব বা কাঠগড়াত থিয় কৰাব আৰু সেই সকলোকে মই প্ৰথমতে ক'ব বিচাৰোঁ যে মই তেনেকুৱা ধদুৱা মানুহ নহয় মই তেনেকুৱা মোক কোনোবাই সমালোচনা কৰিলেই মই ভীৰু বা কাপুৰুষৰ দৰে মূৰ পুলকা মাৰি ক'ৰবাত সোমাই যাম মই তেনেকুৱা মানুহ নহয় য'ত ডক্টৰ হীৰেণ গোহাঁই ছাৰ মুখ্য অতিথি হৈছে য'ত হাফিজ ৰছিদ আহমেদ চৌধুৰীৰ দৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিশিষ্ট অধিবক্তা বিশিষ্ট অতিথি হৈছে ৰকিবুল হুছেইন বা নৱশৰণীয়াৰ দৰে ৰাজনীতিকে য'ত ইয়াত আসন অলংকৃত কৰিছে ত'ত মই কিছুমান কথা খোলাকৈ ক'বলৈ পালে মই ভালেই পাওঁ আৰু সেইকাৰণেহে মই ইয়ালৈ আহিছোঁ লাফিকুলৰ যিটো চিন্তা লাফিকুলৰ যিখিনি এই নিষ্পেষিত শোষিত মানুহখিনিৰ কাৰণে কিবা এটা কৰাৰ যিটো মনোভাৱ কোনোবাই জানিছিল নে নাই নাজানো যিসকলে মোক সমালোচনা কৰে কিন্তু মই জানিছিলোঁ কিয় এইজন লাফিকুল মোৰ লগত নিশা 3:30 বজালৈকে মোৰ কাৰ্যালয়ত বহি কথা পাতিছিল আলোচনা কৰিছিল প্ৰায়ে যেতিয়া মোৰ কাৰ্যালয়লৈ আহিছিল এই লাফিকুল সদায় 11:30 বজাৰ পিছতে আহিছিল তেওঁ জানিছিল যে মই ৰাতি 11:30 বজালৈকে মই ব্যস্ত থাকোঁ কাৰ্যালয়ত আৰু তেওঁক লাগিছিল সময় আৰু সেই সময় লগাৰ সুবাদতেই সদায় সেই সময়ত আহিছিল এই কথাখিনি আনকি লাফিকুলৰ ঘৰৰ মানুহেও জানিছিল লাফিকুলৰ ভায়েকেও জানিছিল মই যেতিয়া মৃত্যু হোৱাৰ পিছদিনাখন লাফিকুলৰ ঘৰত উপস্থিত হৈছিলোঁ মা আৰু লাফিকুলৰ ভায়েকে নিজেই কৈছিল যে আপোনাৰ লগততো দুপৰ নিশালৈকে কথা পাতিছিলগৈ গৈ আৰু মই কোনখিনি কথা পাতিছিলোঁ লাফিকুলৰ লগত ইয়াত যিহেতু আজি আপোনালোক গোটেই ডেকা শক্তিটো উপস্থিত আছে মই সেইটোহে আপোনালোকক ক'ব বিচাৰোঁ যে ছাত্ৰ সংহতি দিৱস নামেৰে আজিৰ এই পঞ্চম মৃত্যুবাৰ্ষিকীত যিটো অনুষ্ঠান ইয়াত আজি আয়োজিত হৈছে আপোনালোক সেইসকল যিসকল BTADৰ এই জিলাকেইখনৰ শোষিত নিষ্পেষিত মানুহখিনিৰ ভূত ভৱিষ্যত আপোনালোকবিলাকৰ ওপৰত আহি থকা দিনৰ বহুখিনি কথা নিৰ্ভৰ কৰে যিখিনি কথা মই খোলাকৈ লাফিকুলক কৈছিলোঁ আজিও মই সেই কথাখিনি আপোনালোকক ৰাজহুৱাকৈ ক'ব বিচাৰোঁ মই কৈছিলোঁ যে যিটো বদনাম আছে সংখ্যালঘু মানুহৰ বিৰুদ্ধে যিটো বদনাম আছে বিশেষকৈ নামনি অসমৰ সংখ্যালঘু মানুহখিনিৰ ক্ষেত্ৰত যেটো হততেই বদনাম আছে সেই বদনামৰ পৰা নিজকে মুক্তি দিবৰ কাৰণে
যিখিনি কাম কৰাটো অতি জৰুৰী লাফিকুল তোমালোকে সেই কামখিনি কৰা নতুবা এই বদনামৰ পৰা কোনোদিন মুক্ত নহ'ব তোমালোক মই খোলাকে কৈছিলোঁ ইয়াতো মই সেই কথাটো ক'ব বিচাৰোঁ যিকেইটা বদনামে অনবৰতে আপোনালোকক ৰুকি ৰুকি খায় সেই বদনাম কেইটাৰ পৰা আপোনালোক কেতিয়া মুক্ত হ'ব যেতিয়া সেই কামখিনি আপোনালোকে কৰি দেখুৱাব আৰু লাফিকুলক মই সেয়াই কৈছিলোঁ তেওঁ বহুত চেষ্টা কৰিছিল কিছু সময় পূৰ্বে ডক্টৰ হীৰেণ গোহাঁই ছাৰে যিকেইটা কথা কৈছে হাফিজ ৰছিদ আহমদ চৌধুৰী ডাঙৰীয়াই যিকেইটা কথা কৈছে সন্মানীয় ৰকিবুল হুছেইন ডাঙৰীয়াই যিকেইটা কথা কৈছে সেই কথাকেইটাত মই মাত্ৰ যোগহে দিব বিচাৰিছোঁ মই সেইজন মানুহ যিজন মানুহে মই অসমখনত প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ প্ৰত্যেকটো ধৰ্ম অৱলম্বী লোকৰ মই বিকাশ আৰু উন্নতি হোৱাটো বিচাৰোঁ মই কেতিয়াও নিজকে হিন্দু হৈ জীয়াই থাকিব নিবিচাৰোঁ মই কেতিয়াও নিজকে মুছলমান কৰি জীয়াই ৰাখিব নিবিচাৰোঁ মই কেতিয়াও নিজকে খ্ৰীষ্টান কৰি জীয়াই ৰাখিব নিবিচাৰোঁ মই সেইটোহে বিচাৰোঁ যে এইখন অসম আমাৰ সকলোৰে ইয়াত হিন্দু মুছলমান খ্ৰীষ্টান জৈন বৌদ্ধ সকলোৰে সম অধিকাৰ থাকিব লাগিব ইয়াত কোনোবাই আমাক এতিয়া হিন্দু কৰি জীয়াই ৰাখিব বিচাৰিছে আৰু কোনোবা জীয়াই থাকিব বিচাৰিছে কোনোবা মুছলমান হৈ জীয়াই থাকিব বিচাৰিছে আৰু কোনোবাই মুছলমান কৰি জীয়াই ৰাখিব বিচাৰিছে সেই দুয়োটা শ্ৰেণীৰ মই তীব্ৰ বিৰোধী মই খোলা কথা কৈছোঁ মই বিচাৰোঁ হিন্দু হৈ জীয়াই থকাতকৈ মুছলমান হৈ জীয়াই থকাতকৈ খ্ৰীষ্টান হৈ জীয়াই থকাতকৈ আমি জীয়াই থাকিব লাগে মানুহ হৈ মানুহ লফিকুলক সেই কথাকেইটাই কৈছিলোঁ যে তুমি এবিএমচিৰ নেতৃত্ব দিছা হয় সংখ্যালঘু ছাত্ৰ সন্থাৰ বিটিডি এলেকাটোৰ তুমি নেতা কিন্তু তুমি মনত ৰাখিবা যে তোমাৰ প্ৰধান দায়িত্ব এই সংখ্যালঘু মানুহখিনিক যিখিনি কামে সদায় হেঁচা মাৰি ধৰি ৰাখিছে তাৰ পৰা মুক্ত কৰা দুই অকল যে সংখ্যালঘু মানুহখিনিৰ মাজতেই তুমি নিজৰ আস্থা আৰু বিশ্বাস গঢ়ি তুলিবা সেইটো কথা নহয় বিটিডিৰ অন্যান্য যিবিলাক জাতি জনগোষ্ঠী আছে সকলোৰে লগত তুমি সমন্বয় তুমি সুসম্পৰ্ক অটুট ৰাখি সেই বিশ্বাস আৰু আস্থা জয় কৰি তুমি আগবাঢ়ি যাব লাগিব অকল এটা জনগোষ্ঠীক লৈ তুমি যদি আগবাঢ়ি যাব বিচাৰিছা তুমিও ক'ৰবাত উজুতি খাবা আৰু মই ভাবোঁ মোৰ দৰে চাগে আৰু বহুত অসমৰ স্বনামধন্য ব্যক্তিয়ে লাফিকুলক সেয়াই শিকাইছিল সেয়াই তেওঁক পৰামৰ্শ দিছিল সেই পথৰে পথিক হৈছিল কিন্তু আমাৰ দুৰ্ভাগ্য আতপাততেই কোনোবাই সেইগৰাকী সম্ভাৱনা কঢ়িয়াই অনা যুৱনেতাৰ জীৱন স্তব্ধ কৰি দিলে আজি এই যে মানুহখিনিৰ জন্ম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ আগতে চিন্তা নাছিল আজিৰ সেই পৰিৱেশটো নাই আজি আপোনালোক সকলো ডেকা বন্ধু সুশিক্ষিত আৰু আপোনালোকে জানে আজি আপোনালোকৰ বেলেগ কাম একো নাই মই ভাবোঁ এবিএমচিয়ে এই কামখিনি কৰক সেই অঞ্চলত আপোনালোক আটাইতকৈ ডেকা শক্তি আগৰ মানুহে যি কৰিলে কৰিলে আপোনালোকে অন্ততঃ এই প্ৰগতিশীল মনটো লৈ নতুন চিন্তাৰে আপোনালোকে মানুহখিনিৰ মাজত এইটোৱেই সজাগতা বৃদ্ধি কৰক এক শিক্ষা দুই স্বাস্থ্য এই দুটাত সৰ্বাধিক গুৰুত্ব দিয়ক যে শিক্ষাৰ পোহৰ অবিহনে কেতিয়াও এটা জাতি পৃথিৱীৰ বুকুত সুশিক্ষিত সুসভ্য জাতি হিচাপে উজলি নুঠে সেই জাতিটো শিক্ষা লাগিবই সেইকাৰণে যিখিনি মানুহে শিক্ষাৰ পোহৰৰ পৰা এতিয়াও বঞ্চিত সেই মানুহখিনিৰ মাজত শিক্ষাৰ পোহৰ পেলাবৰ কাৰণে যিমান পাৰে আপোনালোকে চেষ্টা কৰক দুই স্বাস্থ্য বহুত এনেকুৱা মানুহ আছে স্বাস্থ্যক লৈ মুঠেও সজাগতা নহয় তেওঁলোকে কবিৰাজ তেওঁলোকে বেজ বেজালিতেই এতিয়াও বিশ্বাস কৰে সেইটোৰ পৰা সেই মানুহখিনিক আপোনালোকে মুক্ত কৰক তিনি জন্ম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত যেটো আল্লাহৰ দান বুলি কৈ এই সন্তান জন্ম দিয়া যেটো প্ৰক্ৰিয়া এতিয়াও বহুত অব্যাহত আছে তাৰ আপোনালোকে তীব্ৰ বিৰোধিতা কৰক সেই কথা আপোনালোকে দেখুৱাওক যে আল্লাহৰ দান নহয় সন্তান জন্ম দিয়াটো হ'ব নোৱাৰে মানুহৰ নিজৰ ইচ্ছাৰ কথা আজি যদি এজন হিন্দু পৰিয়ালৰ সন্তান জন্ম হৈছে দুজন তেনেহ'লে আপোনালোকৰ সংখ্যালঘু অঞ্চলৰ বহু মানুহৰ পৰিয়ালৰ সন্তান জন্ম হৈছে 7-8টাকৈ আৰু ইয়াত এটা জেনেৰেশ্যনৰ পৰা ইটো জেনেৰেশ্যন পাইগৈ মানে সংখ্যালঘু এলেকাত প্ৰায় 3-4টা জেনেৰেশ্যন হয় কম বয়সত বিবাহ
ছোৱালীবিলাকক কম বয়সতে বিয়া দি দিয়ে আৰু তাৰ ফলত কি হয় কেতিয়াবা বহু বিবাহ কৰিবলগীয়া হৈছে সংখ্যা বৃদ্ধি হৈছে তেনেকৈ যেটোৰ সুযোগ লৈছে আন একাংশই মই খোলাকে কথাখিনি কৈছো মোক আপোনালোকে কোনোবাই বেয়া পাব পাৰে কিন্তু মই ভয় নকৰো আপোনালোকে বেয়া পালো মই সত্য কথা কৈছো বুলি মই মোৰ বিবেক আৰু বুদ্ধিয়ে কয় আৰু যিদিনাখনলৈকে এই অসমখনক মই নিস্বাৰ্থভাৱে বিবেক আৰু বুদ্ধিয়ে মোক ভাল পাবলৈ শিকাব সেইদিনাখনলৈকে মই সঁচা কথাবিলাক ৰাজহুৱাকৈ কৈ যামেই যোনে মোক বেয়া পাওক সমালোচনা কৰক মই কোনো কেৰেপ নকৰো আপোনালোককো সেইকাৰণে কৈছো আপোনালোকে এই কামখিনি কৰক জনগোষ্ঠীটোৰ মাজত যেটো শিক্ষাৰ পোহৰ নপৰা এতিয়াও মানুহ আছে ছোৱালীবিলাকক অলপ পঢ়া শুনা কৰিয়েই যেনেকৈ বিয়া দি দিয়ে বা তেওঁলোক পলাই যায় এই কামবিলাকৰ পৰা আপোনালোকে বুজাওক আপোনালোক ডেকা শক্তিতে বুজাওক এইবিলাক ভুল আমাৰ অন্যায় আমি নিজে কৰি আছো দুই স্বাস্থ্যটোক লৈ সজাগ হ'বলৈ শিকাওক মেডিকেলত যাবলৈ চেষ্টা কৰক এই কবিৰাজ বেজালি এইবিলাকৰ পৰা অতৰাওক তিনি এই যে মই কলো বাল্য বিবাহ বা বহু বিবাহ এই প্ৰক্ৰিয়াটো একদম নোহোৱা কৰক চাৰি একাংশ সংখ্যালঘু যুৱক আটাইতকৈ অপৰাধমূলক কাম কাজত জড়িত সেই তেওঁলোক মুছলিমৰ সেই চামটোৰ কাৰণে গোটেই সংখ্যালঘু মানুহবিলাক বদনামী হৈ গৈছে ড্ৰাগছতেই হওক আন অপৰাধমূলক কাম কাজতেই হওক তেওঁলোক জড়িত হোৱাৰ কাৰণে বদনামী হৈছে সেই সজাগতাটো আনক আৰু তাৰ কাৰণে কি লাগিব সেই শিক্ষাই লাগিব তাৰ কাৰণে কি লাগিব এই সংখ্যালঘু জনসাধাৰণৰ যেটো মুক্তি যেটো বদনামৰ পৰা আঁতৰোৱাৰ চিন্তা সেইখিনি আপোনালোকে কৰিব লাগিব সেই সজাগতাটো আনক গড় হত্যা ড্ৰাগছ বিভিন্ন ধৰণৰ অপৰাধমূলক কাম কাজত যে আমাৰ একাংশ ডেকা বন্ধু জড়িত হয় অৱস্থা বেয়া কেতিয়াবা অভাৱে স্বভাৱ নষ্ট কৰে বা সেই স্বভাৱৰ কাৰণেই এটা পৰিয়াল এটা জনগোষ্ঠী বদনামৰ ভাগী হৈছে সেই তাৰ পৰা কোনে মুক্তি দিব নোৱাৰে আইন যিমানেই কঠোৰ নকৰক কিয় নহ'ব যেতিয়ালৈকে নিজে বুজি নাপাব যে এইটো ভুল এইটো আমি বেয়া কাম কৰিছো যেদিনাখনলৈকে বুজি নাপাব তেতিয়ালৈকে নহ'ব আৰু এই সজাগতাখিনি আপোনালোকে আনক মই কিয় ক'লো এই কথাখিনিকেই মই লাফিকুলক কৈছো আৰু আজি লাফিকুলৰ অনুপস্থিতিত মই ৰাজহুৱাকৈ মই আপোনালোকক কৈছো এই ছাত্ৰ সংহতি দিৱস লাফিকুলৰ এই মৃত্যু পঞ্চম মৃত্যু বাৰ্ষিকীৰ দিনটোত